নমস্কাৰ। আমি আজি ভাগৱতৰ দক্ষ ৰজাৰ বিষয়ে আলোচনা কৰিবলৈ বহিছোঁ। এতিয়া মই মনৰ এটা যিটো মোৰ প্ৰশ্ন উজাগৰ হৈছে, এই প্ৰশ্নটো মই আলোচনাৰ মাধ্যমেৰে বুজাই দিবলৈ অনুৰোধ কৰিছোঁ। আচ্ছা, ব্ৰহ্মাৰ দ্বিতীয় পুত্ৰ আছিল দক্ষ। তেওঁ দ্বিতীয় প্ৰজাপতি বুলি কয়। ব্ৰহ্মাৰ নিচিনা আমাৰ তেওঁৰ জ্ঞান আছিলে বা সন্মান কৰিছিলে দেৱতাসকলেও। আৰু ভগৱান মহাদেৱ দক্ষৰ ছোৱালীয়ে সতীক বিয়া কৰাইছিলে। দেৱতাসকলে যেতিয়া এই এটা মহাযজ্ঞ পাতিছিলে, সেই যজ্ঞত কি হ'ল, দক্ষ ৰজা আহিছিল। অহাৰ পিছত কি হ'ল, তাৰ পিছৰ পৰিণতি, এইখিনি কথা বুজাই দিব। এইটো এই আগৰ আমাৰ যিটো কোৱা গৈছে পদ্ম ঋষিৰ কথা, সেই পদ্ম ঋষিৰ নিচিনা দক্ষ ৰজাও ব্ৰহ্মাৰে পুতেক আছে। তেওঁ এটা প্ৰজাপতি, ব্ৰহ্মাৰ নিচিনা বা সমান সমকক্ষ পাৱাৰ আছে। এদিনাখন এই দেৱতাসকলে যজ্ঞ কৰি, যজ্ঞত ব্ৰহ্মা আদি কৰি মহাদেৱে ব্ৰহ্মা গোটেই বহি আছে আৰু চব দেৱতাৰ লগত ঋষিমুনি আদিসকলে আহি আহাত এই দক্ষ ৰজাও আহিল। ব্ৰহ্মাৰ পুত্ৰ দক্ষ। এই দক্ষ ইমান প্ৰতাপশীল আছিল যে তেওঁৰ 16জনী ছোৱালী আছিল। তাৰে ভিতৰত যমক দিছিল 13জন, তাৰপিছত বৰুণক দিছিল, এনেকৈ দি শেষতটো সতীক মহাদেৱৰ তাতে বিয়া দিছিল। আচ্ছা, এই 16জনী ছোৱালীৰ ভিতৰত সতী বৰ মৰমৰ আছিল দক্ষ, আৰু মৰমৰ সৰু সৰু ছোৱালীটোকে মহাদেৱৰ তাতে বিয়া দিছিল। এই দক্ষ ৰজাই আহি পোৱাত সকলোৱে আহি, তেতিয়া আহি সকলোৱে দক্ষ ৰজা প্ৰতাপী ৰজা সেইকাৰণে সকলোৱে দক্ষ ৰজাক সন্মান কৰি থিয়া দিলে সমাজে। কিন্তু ব্ৰহ্মা আৰু মহাদেৱ থিয়া দিয়ে, কাৰণ তেওঁলোক তিনিজন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। কিন্তু দক্ষ ৰজাই নাজানিলে যে মহাদেৱ যি তেওঁ যাগ হিচাপে গণ্য কৰি তেওঁৰ ক্ৰোধ আহে, অহংকাৰ আহে। সেইকাৰণে তেওঁ অলপ কোপ কৰি মহাদেৱৰ ওচৰত সকলোকেইটা মোৰ যাৱই উঠে, ঋষিমুনি আদি কৰি সন্মান কৰিলে। মোৰ সৰু যোৱাই হৈ মাত্ৰ ই নুঠিল, মোক সন্মান নকৰিলে। গতিকে এই বুলি বহুত তিৰস্কাৰ কৰিলে। বহুত তিৰস্কাৰ কৰি কৰি শেষত সহ্য কৰিব নোৱাৰা কৰি বহুত তিৰস্কাৰ কৰিলে ইয়াতে। তেতিয়া মহাদেৱৰ যিবিলাক পাৰিষদ আছে, নন্দী ভিঞ্জিয়াৰী, নন্দীৰ খুব ক্ৰোধে প্ৰভুক নিন্দা কৰাৰ ফলত নন্দীয়ে সেই ক্ৰোধতে দক্ষ সাপিলে যে এই ছাগলৰ নিচিনা যিহেতু বকিছে প্ৰভু, আমাৰ প্ৰভু মহাদেৱ, গতিকে আৰু মূৰটো ছাগলৰ নিচিনা হওক, এইবুলি সাপি দিলে। তাৰপিছত ইমান যি মহাদেৱক তিৰস্কাৰ কৰিছিল, মহাদেৱে একো মাতা নাছিল, নীৰৱে সহ্য কৰিছিল। তেওঁ যোগী, গতিকে তেওঁ নীৰৱে সহ্য কৰি তেওঁ ঘৰলৈ গুচি আহিল। আৰু এনেকুৱা সমাজখন ভাঙি দক্ষ ৰজা ঘৰলৈ আহিল। তাৰপিছত দক্ষ ৰজাই মনৰ এটা চিন্তা কৰি থাকি কিছুদিন পিছত এটা যজ্ঞ গ'ল দক্ষ ৰজাই। আৰু সেই যজ্ঞত সকলো দেৱতাগিলাখনক, আনকি তেওঁ নিজৰ জাগিলাখনকো মাতিলে। তেতিয়া মহাদেৱক নামাতিলে। তেওঁ মহাদেৱক যি সন্মান নকৰিলে, সেইকাৰণে সেইদিনা দিন মহাদেৱৰ কাষ নামানি তেওঁক নামাতিলে। আৰু এই যজ্ঞৰ খবৰটো মহাদেৱে পোৱাও নাছিলে, ইচ্ছাও কৰা নাই। আৰু সেইকাৰণে তেওঁ ইচ্ছা থাকিলে নামাতে, আৰু তেওঁক বেয়া পাইছে যিহেতু। তাৰপিছত সতীক কিন্তু জানা নাছিল মহাদেৱক যি ভাষাতে অপমান কৰিছে, সেইটো সতীক মহাদেৱে জানা নাছিল। তেওঁ খবৰটো কিবা কৰি সতীও পালে যে পিতাকে
যিসকল দেৱতাগিলাখান ইয়াত ধুনীয়াখন বায়াখন সকলোৱে যাব, গতিকে তেওঁলোক পিতৃৰ ঘৰত সেই যজ্ঞ চাবলৈ মন দেউতাকে পাহৰি যাবও পাৰে মাতিবৰ কাৰণে এই বাবদ তেওঁক আগ্ৰহ হ'ল পিতা কৰি যজ্ঞ যাব। কিন্তু মহাদেৱে বুজালে যে নিমন্ত্ৰণ আমাৰ নাই, গতিকে তোমাৰ পিতেৰা যজ্ঞ হ'লেও নিমন্ত্ৰণ নোহোৱা জেগাত যোৱাটো উচিত নহয়, গতিকে নাযায় ভাল। যি হওক পিতাকৰ যজ্ঞ, গতিকে যিহেতু সকলোকেইটা বায়াতে যাব, যিহেতু তেওঁৰ মন্ত্ৰ থওক কিবা থওক লাগি তেওঁ যাব অলপ। মহাদেৱে বাধা দিছে নামানে, শেষত তেওঁ ভয়ংকৰ ৰূপ ধৰিলে যে মই যামেই যেনেহ'লে। তেওঁ মহাদেৱে তেতিয়া ভাবিলে যে অতিথি ভয়ংকৰ ৰূপ ধৰি ইয়াত উপায় নাই, তেওঁ তেতিয়া নীৰৱ হৈ থাকিল। আৰু সেই অৱস্থাতে সতীয়ে যজ্ঞলৈ গুচি গ'ল। সতী যোৱাত নন্দী ভিন্দী আদি কৰি সকলো সতীৰ লগত গুচি গ'ল। যাই দক্ষিণৰাজৰ ঘনীয়াক পশুতীয়ে পঞ্চপুৰত আছে, কিন্তু জীয়াক সতীয়ে যায় মাকৰ ওচৰলৈ নাযায়, চিধা যজ্ঞস্থানলৈ যায়। পিতাকৰ ওচৰলৈ যজ্ঞস্থানলৈ যায়। পিতাসকলক যে দেৱদেৱ মহাদেৱক যজ্ঞ নামাতিলে, তেওঁক নামাতাৰ কাৰণে দোষী পিতাকক পায়। তেওঁৰ আৰু পুনৰ আগুৰিটো তেওঁ কৰি অলপ কপি আছিল। সতীৰ কথা আৰু ক্ৰোধ হৈ বহুত মহাদেৱক আৰু তাতে তিৰস্কাৰ কৰে। এই মহাদেৱক ইমান তিৰস্কাৰ কৰাত স্বামী নিন্দা সহ্য কৰিব নোৱাৰি সতীয়ে সেই যজ্ঞ প্ৰাণ ত্যাগ কৰে। প্ৰাণ ত্যাগ কৰাতে খবৰটো মহাদেৱে পালে। তেতিয়া মহাদেৱৰ ক্ৰোধে আৰু চুলিৰ পৰা বীৰভদ্ৰ বুলি এটা অসুৰ জন্ম দিলে। সেই বীৰভদ্ৰই জন্মিয়ে কৈছে যে প্ৰভু মোক আজ্ঞা দিয়ক, কি কৰিব লাগে। কেতিয়াবা মহাদেৱে ক'লে যা যজ্ঞ লণ্ড বন্ধ কৰি তুমি চাৰখাৰ কৰি দিয়া। প্ৰভুৰ আজ্ঞা পাই যজ্ঞলৈ আহি ভৃগুমুনি আদি কৰি যিগিলাখান আহুতি দিয়া উঠি আছে, তাতে চোৰে তোৰে দাড়ি চাৰি উঘালি একদম লণ্ড বন্ধ কৰি যজ্ঞস্থান শেষ কৰি দিলে। শেষত বৃক্ষৰ মূৰাটো কাটি যজ্ঞ কুণ্ডত পেলাই দিলে। তেনেকৈ সতী ৰোগে মূৰাটো বৃক্ষলৈ গুচি উঠিল। তাৰপৰা এনেকৈ থাকি থাকি কিছুদিন পিছত এইফালে নদীটো সাপে দিছে ছাগলীৰ মূৰ হ'ব বুলি। এই পৰিস্থিতিত নদীটো সাপটোতো মিলিব লাগিব। এই বুলি থাপাতি ব্ৰহ্মা আদি কৰি সকলোৰে অলপ চিন্তা আহিল যে বৃক্ষৰ যদি এনে হ'ল যজ্ঞস্থলত আৰু এইটোতো শান্ত হ'ল, মহাদেৱৰ ক্ৰোধ হৈছে খুব, গতিকে শান্ত কৰি এইবিলাকক আৰু পানী দিয়াব লাগে। এই আলোচনা কৰি পুনৰ ব্ৰহ্মা আহি মাত্ৰ ব্ৰহ্মা আহি সকলোৰে বুজালে। এই ব্ৰহ্মাই ভৃগুমুনিৰ যে দাড়ি নাছিল, দাড়িগিলাক যে কুহা নম্বৰ সেইটোত দাঁত নাছিল, দাঁতগিলাও হ'ল, এনেকৈ সকলোৰে হ'ল। আৰু দুখত কেইটা মূৰাটো নাই, দুখত কেনেকৈ যায়। তেতিয়া এটা ছাগলৰ মূৰা আনি দুখৰ মূৰাত দি দুখ হৈ যায়। তেতিয়া দুখৰ আচল জ্ঞানটো নাই। তেতিয়া খুব অনুতাপ আহে যে হাই মই কি কৰিছোঁ। মই ছাগলৰ মূৰাটোত যিখিনি মহাদেৱলৈ জ্ঞান আহিল, আচল দুখৰ মূৰাটোত সেইটো জ্ঞান নাছিল। এতিয়া অনুতাপ আহি খুব কান্দি কান্দি শেষত মহাদেৱৰ ওচৰত দুখৰে যায় প্ৰাৰ্থনা কৰে। কৰাৰ পাছত এই তেতিয়া ক'লে যে শিৱহীন যজ্ঞ নহ'ব। তাৰপিছত ক'লে যে শিৱ যজ্ঞ স্থানত স্থান দিব লাগিব। গতিকে শিৱহীন যজ্ঞ নহ'ব। এইটো হ'ল দক্ষৰ কাহিনী। আমি এইখিনিতে দক্ষ ৰজাৰ বিষয়ে কিছু কথা জানিলোঁ। মহাদেৱক অৱজ্ঞা কৰি দক্ষ ৰজাৰ কি পৰিণতি হ'ল আৰু পিছত মহাদেৱে পুনৰ জীৱিত হোৱাত কেনে অৱস্থাত জীৱিত হ'ল, কি হ'ল, এইখিনি কথা আমি বিতং গম পালোঁ। গতিকে আমি দৰ্শকক আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আমি
জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেনেকৈ আমি নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰতে আহিম। নমস্কাৰ।